Maibra Pahar. মেনেজিং ডাইৰেক্টৰখনক আমি নিশ্চয়কৈ দিব লাগিব কাৰণ তেখেতৰ তৎপৰতাতে আজি এই সভা বা এসাঁজ খোৱাৰ কাৰণে আমি সুবিধাখন পালোঁ আৰু এই সভাখন যিহেতু পৰিচালনা কৰিবৰ কাৰণে এগৰাকী ব্যক্তিৰ প্ৰয়োজন এই সভাখন পোনপটীয়াকৈ চলাই নিবৰ কাৰণে কি ধৰণৰ হ'ব লাগিলে কেনেকুৱা হ'ব লাগে সেইটো বিষয়ে আলোচনা কৰাৰ কাৰণে এই প্ৰগ্ৰামটো লোৱা হৈছিল। পাব নোৱাৰিলোঁ তেনে ক্ষেত্ৰত বেমাৰৰ সকলো যিটো মানে সাংবাদিক মেম্বাৰবিলাক আছিলে তেওঁলোকক ইয়াতে মানে নিমন্ত্ৰণ কৰা হৈছিলে কিন্তু কিছুমানে আহি নাপালে তো পিছলৈ আকৌ তেওঁলোকে অংশগ্ৰহণ